আপোনালোক দুখীয়া নেকি নে নিজকে দুখীয়া বুলি ভাবে? যদি ভাবে তেতিয়াহ'লে আপোনালোক সম্পূৰ্ণ ভুল। কাৰণ পৃথিৱীৰ কোনো এজন মানুহেই দুখীয়া নহয় যেতিয়ালৈকে তেওঁ মানি নলয়। আপোনালোকে বুদ্ধদেৱৰ এই গল্পটি যদি শুনে তেতিয়াহ'লে গম পাব যে আপোনালোক দুখীয়া নহয়। এসময়ৰ কথা, ভগৱান বুদ্ধদেৱে এখন গাঁৱৰ ধৰ্মসভাত বক্তৃতা দি আছিল। মানুহবোৰে নিজৰ নিজৰ বিভিন্ন ধৰণৰ সমস্যা লৈ তেওঁৰ কাষ চাপিছিল আৰু সমস্যাবোৰৰ সমাধান লৈ প্ৰসন্ন মনেৰে উভতিছিল। সেই সময়তে গাঁৱৰ ৰাস্তাৰ কাষত এজন দুখীয়া ব্যক্তি বহি আছিল আৰু বুদ্ধদেৱৰ ধৰ্মসভালৈ অহা যোৱা কৰা সকলো মানুহকে তেওঁ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল। তেওঁ দেখি আচৰিত হৈছিল যে ধৰ্মসভালৈ অহা সকলো মানুহ দুখ মনেৰে আহে, কিন্তু যেতিয়া তেওঁলোক ঘূৰি যায় অতি প্ৰসন্ন আৰু সুখী হৈ উভতে। সেই দুখীয়া মানুহজনে ভাবিলে যে ময়ো দেখোন নিজৰ সমস্যাৰ সমাধান বিচাৰি বুদ্ধদেৱৰ দৰে ভগৱানৰ ওচৰত যাব পাৰোঁ। সেইটো ভাবিয়েই তেওঁ বুদ্ধদেৱৰ কাষ চাপিল। মানুহবোৰে শাৰী পাতি বুদ্ধদেৱৰ ওচৰত নিজৰ সমস্যাৰ বৰ্ণনা কৰি আছিল। যেতিয়া তেওঁৰ পাল আহিল, পোনপ্ৰথমে বুদ্ধদেৱক তেওঁ প্ৰণাম কৰিলে আৰু সুধিলে, প্ৰভু, এই গাঁৱৰ প্ৰায়বোৰ মানুহেই ধনী আৰু সুখ সমৃদ্ধিৰে ভৰপূৰ, তেনেস্থলত মই কিয় দুখীয়া? এই কথা শুনি বুদ্ধদেৱে হাঁহিলে আৰু ক'লে, তুমি দুখীয়া আৰু ধনহীন এইবাবেই কাৰণ তুমি কাকো একো নিদিয়া। এই কথাত দুখীয়া ব্যক্তিজন আচৰিত হ'ল আৰু ক'লে, প্ৰভু, মোৰ ওচৰত আনক দিবলৈ একোৱেই নাই। মই নিজেই কিবা কৰি খুজি মাগি খাই পেটটো বচাই আছোঁ। ভগৱান বুদ্ধদেৱে অলপ সময় নীৰৱ হ'ল আৰু পুনৰ ক'লে, তুমি বহুত অজ্ঞানী। আনক দিবলৈ ভগৱানে তোমাক বহুত দ্ৰব্য দিছে, তোমাক হাঁহি প্ৰদান কৰিছে, যাৰ দ্বাৰা তুমি আনৰ মনত আশাৰ সঞ্চাৰ ঘটাব পাৰা। তোমাক এখন মুখ দিছে, যাৰ সহায়ত তুমি মিঠা মিঠা শব্দৰে আনক প্ৰশংসা কৰিব পাৰা। তোমাক দুখন হাত দিছে, যাৰ পৰা তুমি আনক সহায় কৰিব পাৰা। ভগৱানে এই তিনি পদ বস্তু যাক যাক প্ৰদান কৰিছে, তেওঁ কোনো দিনেই ধনহীন আৰু দুখীয়া হ'ব নোৱাৰে। ধনী দুখীয়াৰ বিচাৰ মানুহৰ মনৰ এটা ভ্ৰমহে মাত্ৰ, যিটোৰ অৱস্থিতি আমাৰ মনৰ বাহিৰত হোৱা উচিত। তেওঁ কেতিয়াও নিজকে ধনী বা দুখীয়া ভাৱ আহিবলৈ দিব নালাগে। দৰিদ্ৰতা নিজেই আঁতৰি যাব। বুদ্ধদেৱৰ এই কথাত মানুহজন চমকি উঠিল। এই কথা জীৱনৰ আদৰ্শ হিচাপে তেওঁ গ্ৰহণ কৰিলে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে এতিয়া নিশ্চয় এই গল্পটোৰ দ্বাৰাই গম পালে যে আপোনালোক কেতিয়াও দুখীয়া নহয়।